সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজৰ উপভোগ কৰি আমি গৈ আছোঁ আমচৈ শিৱকুণ্ডলৈ। হে গাইজ, ৱেলকাম টু মাই চেনেল। বহুত অন্তত আপোনালোকৰ সন্মুখলৈ এটি সৰু ব্লগছ লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কথাটো হ'ল, এতিয়া আমচৈ শিৱকুণ্ডলৈ গৈ আছোঁ লগৰজনৰ সৈতে। মই দুইজনে গৈ আছোঁ প্ৰকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। সঁচাকৈ আমচৈ প্ৰকৃতিক সৌন্দৰ্য কথাৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু সেইখন গেটটো পাইছোঁ ইতিমধ্যে। তো গেটখন পালোঁ, এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। পোনপ্ৰথমে সোমাই দুখন দলং আছে ছাইডত, আৰু এতিয়া নতুনকৈ এখন বনাইছে। তো এয়া ধূপ ধূনা চাকি এখন প্লেটত 30 টকা দিব লাগে। তো আমি কিনি লৈ এতিয়া আমি সেৱা ভাগ কৰিবৰ বাবে কিনি লৈ পেলাই আমি গৈ আছোঁ। লগৰজনে কিনি আছে, তেওঁক কিনিবলৈ দিছোঁ। মই ভিডিঅ' শ্বুট কৰি আছোঁ, সেইবাবে তেওঁক কিনিবলৈ দিছোঁ। তো এইখন প্লেটখন লৈ আমি এতিয়া গৈ আছোঁ। তো আমি যোৱা আছিলে শাওণ মাহৰ শেষটো সোমবাৰ, সেইবাবে বহু ভকত অগণন ভকত আহিছিলে। তো আমি শাওণ মাহৰ শেষৰ সোমবাৰটোতে গৈছিলোঁ। ভিডিঅ'টো আজিহে আপলোড কৰিছোঁ মোৰ চেনেলত। তো যথেষ্ট মানুহ সমাগম আছে মানুহৰ। তো এতিয়া চাকি গছি জ্বলাইছে। তো মই ভিডিঅ' শ্বুট কৰি আছোঁ বাবে লগৰজনৰ সৈতে সহায়ত তেওঁকে চাকিটো জ্বলাবলৈ ক'লোঁ। তেওঁ এতিয়া জ্বলাই আছে। যথেষ্ট মানুহ আছে, তথাপিও চাকি গছিলোঁ। এই শিলৰ মূৰ্তিটো দেখিছেনে আপুনি? সেই শিৱৰ মূৰ্তিটো, সেইটো বোলে আগৰ পৰা নিজেই আছিলে। তো সেয়েহে আজি এই ভিডিঅ'টো যথেষ্ট ছুটি হ'লে, নেক্সট টাইম গ'লে এটি ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।